দিনে ওলছে 15 30 টাকা নহ'ব আমি 30 টাকা দিম ন এ সৰু সৰু তুই নেদেখিবা দুটা বাছি ভাল চাই হেল্ল' ফ্ৰেণ্ডছ মই বিপুল বিকেশ ব্লগৰ আন এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি যেহেতুকে ৰবিবাৰ তো আজি মই গৈ আছোঁ বৰ্তমান মিৰ্জাৰ আজি মিৰ্জাৰ বজাৰ ৰবিবাৰে প্ৰত্যেক ৰবিবাৰে মিৰ্জাৰ বজাৰ বহে তো মিৰ্জাৰ বজাৰত গৈ আছোঁ আজি তো মিৰ্জাৰ বজাৰৰ পৰা দেখাই আছোঁ আজি মিৰ্জাৰ বজাৰখন কেনেকুৱা আৰু কেনেকুৱা কি দাম বস্তুৰ চব সদায় দেখাবৰ চেষ্টা কৰিম গতিকে ভিডিঅ'টো আগলৈ চাই থাকিব এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ফ্ৰেণ্ডছ গমেই পাইছে কেনেকুৱা বতৰ আজি এতিয়া 3টা বাজিছে কিন্তু বতৰ চাক বৰষুণ পৰি আছে অলপ বৰষুণ পৰি আছে অলপকৈ তো এই বৰষুণতো আহিছোঁ আজি বজাৰ কৰিবলৈ কাৰণ তো আজি ৰবিবাৰৰ যিটো বজাৰ বজাৰ কৰি লওঁ অলপ কিবাকিবি চব্জি কাৰণ বাকী বস্তুটো ঘৰত দোকানত পোৱাই যায় কিন্তু চব্জিটো গধূলি বজাৰত বহুত দাম লয় মানে এই ৰবিবাৰৰ বজাৰত কিনো আজি তো বলক কিমান দাম ইয়াত কি দাম গতিকে চাই লওঁ আৰু কিনো আৰু এয়া হৈছে আমাৰ মিৰ্জাৰ বজাৰ চাওক মানুহ কিমান এইটো ফালেও আছে এইটো ফালেও এয়া মিৰ্জাৰ বজাৰ মানুহ চাৰিওফালে ইয়াত বহুত মানুহ 20 টাকা সৰু দিব এই ডাঙৰ নিদিব সৰু দিব কম নহয় বিন কম নহয় বিন বেছি নালাগে আধা কেজিমান ল'ম হা কিমান লাগব কিমান কজন দিনে ওলছে দে লওক হা পকা চা দিছোঁ ভাল চাই অলপ এই 800 দিলেই হ'ব ইমান নালাগে না পোৱা ভাল চাই কোমল দিবি দে এই হেৰাল কি আছে কোমল চাই দিবি হা বজাৰ কৰি আছোঁ বজাৰ চাৰিওফালে বজাৰত বস্তু ল'লোঁ কিবাকিবি আৰু লৈ আছোঁ বাৰু এইফালে ভণ্টি লৈ আছে কেৰেলা তিতা কেৰেলা নাই তিতা কেৰেলা মই নাখাওঁ আৰু বিচাৰোঁ ক'ত কি পাওঁ চাই যাই থাকোঁ ইভাগে মিৰ্জাৰ বজাৰ বহুত দূৰত গ'লে ঐ সঁচাকৈ কিমান দূৰত গ'লে আহি থাকে বাপৰে বাপ এই ক'ব এটকীয়া ইমান দাম কয় ক'ব লাগিব ইমান দাম কয় বস্তুৰ বহুত দাম কয় ন দাদা বহুত দাম কয় ন হয় দে বাংলা কেনেকৈ কম নহয় কিয়া স্কচ চব 20 আৰু বিলাহী চব 20 15 30 টাকা নহ'ব আমি 30 টাকা দিম নহয় তো 30 টাকা দিমতো আমি সেইভাগে আধা কেজি উঠাইছোঁ সেইভাগে আধা কেজি উঠি দিছোঁ ঐ ডাঙা এটা চাইড নকৰা দাম বেছি 5 টাকা পাবি 30 টাকা চলে মোকো সেনেকৈ দিছি আপোনাৰ নলয় মোৰ পৰাই আপুনি নল'ব কি কম সেইটো হয় 30 কিলো লাষ্টত ফুলকৈ পটল আৰু হেৰি কয়ে ভাল বাং না অচিনা তুই নেদেখিবা দুটা বাছি ভাল চাই
বজাৰ কৰা হ'ল, ভাগ্য ভাল বৰষুণ যাক নাহিল ডাঙৰকৈ। এতিয়া আৰু অকণমান আছে, সেইখিনি কৰোঁ, কৰি পেলাই এতিয়া ঘৰত যাম। তো ব'লক চাই থাকক ভিডিঅ'টো। ব'লক অ' মাছ কেনেকৈ হয়? শুকান মাছ এই সৰু সৰু হা খাৱা মজা বেলেগ ন? নিচিলাটো কেনেকুৱা? 140 টকা বহুত খাব বহুত কিন্তু ন? ফ্ৰেণ্ডছ ওপৰহালি বজাৰতকৈ মিৰ্জা বজাৰৰ দামটো অলপ বেছিয়ে ইয়াতে। ফ্ৰেণ্ডছ বজাৰৰ পৰা আহিলোঁ, এতিয়া আহি গা পা ধুলোঁ, খাই ওলাই আহিলোঁ দোকানত। কিন্তু চাব পাৰে এতিয়া বৰ্তমান কণ্ডিশ্যন মানে বৰষুণ দি আছে। এতিয়া বৰষুণ দি আছে, গতিকে আজিতো আৰু ক'তো যোৱা নহয়। গতিকে এতিয়া দোকানে খুলিম আৰু এতিয়া লাহে লাহে দোকান খুলিম। গতিকে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম বুলি ভাবিছোঁ। আৰু যদি এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেন্তে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। আৰু যদিহে চেনেলটো আপোনাৰ নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা কৰিছোঁ। গতিকে ভিডিঅ'টো আজিলৈ সমাপ্ত কৰিছোঁ। বাই বাই।